আজি জিঅ' ব্যৱহাৰকাৰীসকললৈকে এটা নতুন খবৰ লৈ আহিছোঁ। নতুন খবৰটো হ'ল জিঅ' ডাবল ধামাকা অফাৰ। সকলোৱে চাগে ইতিমধ্যে গম পাইছে, যদিও কিছুমানে গম পোৱা নাই, তাৰ বিষয়ে আমি অলপ জানো আহক। জিঅ' ডাবল ধামাকা অফাৰ ₹299 399 ৰিচাৰ্জটো ₹299 দি থকা হৈছে। ইয়াৰে ₹100 কেছবেক আপোনাক ভাউচাৰৰ জৰিয়তে অথবা ফোনপে'ত ₹100 কেছবেক দিয়া হয় ফোনপে' ৰিচাৰ্জ কৰিলে। আৰু লগতে 399 যিটো 1.5 GB পাৰ ডে ডাটা আছিলে, সেইটো 3 GB পাৰ ডে ডাটা দিয়া হয়। আপোনালোকক 3 GB পাৰ ডে ডাটা কেনেকৈ দিয়া হয় চাব আহক। 3 GB পাৰ ডে ডাটা আপোনালোকক প্ৰথমতে 399 ৰিচাৰ্জটো কৰাৰ পাছত 1.5 GB পাৰ ডে ডাটাই দেখা পাব। বা বৰ্তমানে মাই জিঅ' এপছত 1.5 GB পাৰ ডে ডাটাই দেখাই আছে। কিন্তু তাৰ লগত আপোনালোকক 1.5 GB পাৰ ডে ডাটাৰ এটা ভাউচাৰ অফাৰ দিয়া হ'ব। আৰু সেই ভাউচাৰটো ৰিডিম কৰিলে আপোনালোকে 1.5 GB পাৰ ডে ডাটা পাব। অৰ্থাৎ আপোনালোকৰ যিটো ৰিচাৰ্জ 399 ৰিচাৰ্জৰ লগত 1.5 GB পাৰ ডে ডাটা আৰু ভাউচাৰৰ কাৰণে 1.5 GB পাৰ ডে ডাটা, লগে টোটেল 3 GB পাৰ ডে ডাটা। গতিকে যিসকলৰ বৰ্তমানো আগৰ প্লেন শেষ হোৱা নাই, আগৰ 399 বা 149 বা 349 যি ৰিচাৰ্জ কৰা আছে, সেই প্লেনটো শেষ হোৱা নাই, শেষ হ'বৰ কাৰণে 2 দিন বা 3 দিন বাকী আছে, তেতিয়াহ'লে আপোনালোকে এই ভাউচাৰখন ৰিডিম নকৰিব। ৰিডিম কৰিলে আপোনালোকে বহুতেই লোকচানৰ সন্মুখীন হ'ব। কাৰণ এই ভাউচাৰখন ৰিডিম কৰাৰ লগে লগে আপোনালোকৰ যিটো এই প্ৰিভিয়াছ প্লেন, যিখন প্লেন বৰ্তমান চলি আছে, সেই প্লেনখনৰ লগত এই 1.5 GB পাৰ ডে ডাটাৰ ভাউচাৰখনৰ অফাৰ শেষ হৈ যাব। গতিকে আপোনালোকে যি এই 2 দিন বা 3 দিন সময় আছে বৰ্তমানৰ প্লেনটো শেষ হ'ব আৰু নতুন প্লেন ষ্টাৰ্ট হ'ব, এই 2 দিন সময় অপেক্ষা কৰি নতুন প্লেন ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকে ভাউচাৰখন ৰিডিম কৰিব আৰু সম্পূৰ্ণ 84 দিনলৈকে 84 ডেজলৈকে আপোনালোকে এই 1.5 GB পাৰ ডে ডাটাৰ ভাউচাৰৰ অফাৰ আপোনালোকে উপলব্ধ কৰিব পাৰিব।